আজি মোক মায়ে দায়িত্ব এটা দি থৈ যাব, মই একদম ভালকৈ কৰিম আৰু দেই, নহ'লে মোক মায়ে সদায় গালি দিয়ে নোৱাৰে বুলি। অকল বায়েকে মৰম কৰে, মোক নকয়। আজি মোক মৰম কৰিবই লাগিব মায়ে। ঐ ঘৰতে আছ নহয়, ঘৰতে থাকিবি। বাই নাই এফালে গৈছে, মই এফালে যাওঁ। তই এই হাঁহৰ বেপাৰীকেইটা আহিব নহয়, হাঁহকেইটা দিবি, পইচা হিচাপ কৰি লৈ ল'বি। পাৰিবি নহয়? নোৱাৰিব লাগিলে মাৰ খাবি, সদায় আকৌ কৈ হৈ নাথাকিবি, টেঙৰ হবি অকণমান। হাঁহৰ বেপাৰী আহিব, পইচাকেইটা লৈ ল'বি দেই। আহিবনে নোৱাৰে নে এতিয়া কৈছোহে কথাটো। মায়ে মোক হাঁহ নিবলৈ মাতিছে, বেপাৰী আহিব, পাহৰিয়ে থাকিলোঁ নহয়। কি হ'লে বাৰু? কি আহিব কৈ থৈ গৈছিলে? আজি মই মাহ খালোঁ সদায় মাহ খোৱা নিচিনা। কি কৈছিলে? কাপোৰ বেপাৰী আহিব কৈছিলে না হাঁহ বেপাৰী আহিব কৈছিলে বাৰু? পাহৰি থাকিলোঁ নহয়। যি হ'লেও আহিব আৰু, খুজিলে মই দি দিম আৰু, মাক কৈ দিম আকৌ, কথাটো কিনো। আজি হাঁহ নিব আহিছিলে। মায়ে 500কৈ দিব দিছিলে মোক। আজি পূৰা মৰম কৰিব। মই একদম 500তকৈ সৰহ লৈ ল'লোঁ দেই। একদম বেপাৰীটোৱে কৈছে, বেপাৰী আহিলে নে? বেপাৰীটোৱে কৈছিলে মায়ে 500 ল'ব দিছিলে, মই 500তকৈ সৰহ একদম 200 টকা লৈ ল'লোঁ। মোক আজি ভাল পাব যে। আহিলে নাই? মা আহিলে। দিলি নাই হাঁহকেইটা? দিলোঁ। কিমানত দিলি? একদম মায়ে কৈ থৈ যোৱা মতে সৰহকৈ পইচা লৈ ল'লোঁ। ললিতো? ভাল কৰিলি দেই, আজি ললি যদি ভাল কৰিলি। একদম ভাল। বেপাৰীটোৱে কৈছে মায়ে বোলে কিমানত দিলি? 500 দিম বুলি কৈছিলে। তাৰপৰা মই বোলো 500 কম হ'ব, অলপ সৰহকৈ দিয়ক বুলি ক'লোঁ। তাৰপিছত বোলে সৰহকৈ দিব নোৱাৰোঁ, মোক লাগিবই বুলি ক'লোঁ। দিলে নাই পিছে সৰহকৈ? দিলে। যা ক'ত থলি পইচা? এইটো মই 200 টকা একদম 500তকৈ সৰহকৈ ল'লোঁ। মুৰাটো কৰিলি, তোৰ মই 500 টকা হাঁহটো দিবলৈ কৈছোঁ, তই 200 টকা কোন বাপেৰক দিলি হে? এনেকুৱা কাম নাই। ক'ৰ পৰা আনি দিবি তই? আনি দে এতিয়া, যা। মোৰ মাথাটো খালে। নমস্কাৰ, হেল্ল' বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'ব। আৰু আমি দুগৰাকীয়ে শাহু আৰু বোৱাৰী ভিডিঅ'টো বনাইছিলোঁ। পাৰ্ট 2 আহিব, আপোনালোকে অপেক্ষা কৰি থাকক। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। নমস্কাৰ দেই।